মৰ্নিং গাইজ, এয়া মই আপোনালোকক দেখুৱাই আছোঁ শাওণমহীয়া এখন সুন্দৰ পৰিৱেশ। মানে মই ৰাতিপুৱাই মা আৰু দেউতাৰ লগত আহি গ'লোঁ পথাৰলৈ বন টানিব। এয়া চাওক, পথাৰবোৰৰ কাষে কাষে একোখনকৈ ডাঙৰ ডাঙৰ পাহাৰেৰে আৱৰি আছে, য'ত এক প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পোৱা যায়। ৰাতিপুৱাৰ মুকলি বতাহজাকে যেন মন মোৰ চুই একেবাৰে মোহাৰি পেলাই। বা কি যে বতাহজাক! এয়া পথাৰৰ মাজতে আমাৰ এটা টঙি ঘৰ আছে। মানে টঙি ঘৰটো সজাৰ মেইন এটা উদ্দেশ্য, ইয়াতে মানে হাতীবোৰ আহে। বন্যপ্ৰাণী আৰু মানুহৰ মাজত যি সংঘাত চলি আছে, সেয়া আমাৰ এই অঞ্চলতো দেখিবলৈ পোৱা যায়। ৰাতিপুৱা যেন প্ৰকৃতিৰ সৌন্দৰ্যই একদমবাৰে মানুহৰ মন জয় কৰি পেলাই। এনেও ৰাতিপুৱাটো আৰু বহুত বেছি।